বন্ধুসকল আগতে মানুহক কোনো বস্তু ক্ৰয় কৰাৰ বাবে ঘৰৰ পৰা বাহিৰ হ'ব লগা হৈছিল, কিন্তু এমাজন অহাৰ পিছৰ পৰাই মানুহৰ বস্তু ক্ৰয় কৰাৰ পদ্ধতিখনেই বদলি গৈছে। আজিকালি মানুহে বজাৰত গৈ বস্তু কিনাতকৈ অনলাইন মাৰ্কেট প্লেছত বস্তু কিনাতে বেছি আগ্ৰহী। বন্ধুসকল, অনলাইন শ্বপিং ৱেবছাইটৰ লিষ্টত যিখন প্ৰথম স্থান লাভ কৰিছে সেয়া হৈছে amazon.com। আৰু বৰ্তমান ইণ্টাৰনেট জগতত জেফ বেজছ এখন জনপ্ৰিয় নাম, যিয়ে বিশ্বৰ আটাইতকৈ ডাঙৰ ই-কমাৰ্চ ছাইটখনৰ সৃষ্টি কৰে আৰু বিশ্ববাসীৰ ওচৰত বস্তু ক্ৰয় কৰাৰ এখন নতুন পদ্ধতিৰ জন্ম দিয়ে। অকল এমাজনেই নহয়, তেওঁ ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ ফলত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই নিজৰ সফলতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। আজিৰ এই ভিডিঅ'ত আমাৰ আয়োজন বিশ্বৰ আটাইতকৈ ডাঙৰ অনলাইন ৰিটেইল ষ্ট'ৰ এমাজনৰ CEO আৰু ফাউণ্ডাৰ জেফ বেজছৰ অনুপ্ৰেৰণামূলক জীৱনী আৰু কেনেকৈ এখন পিতৃহাৰা মধ্যবিত্ত শ্ৰেণীৰ ল'ৰাই পৃথিৱী বিখ্যাত মাইক্ৰ'ছফ্ট কোম্পানীৰ মালিক বিল গেটছক পিছত পেলাই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ'বলৈ সক্ষম হৈছিল, আৰু এনেকুৱাই জেফ বেজছৰ বহুতো নজনা ফেক্টছ আপোনালোকক জনোৱা। তো বলক honerwala প্ৰেজেণ্টেড এপিছড নম্বৰ 5 বায়োগ্ৰাফি অফ জেফ বেজছ। আৰম্ভ কৰোঁ এটা সৰু ইণ্ট্ৰৰ পিছত। জেফ বেজছৰ সম্পূৰ্ণ নাম হ'ল জেফ্ৰী প্ৰেষ্টন জাৰ্গেনছন। তেওঁৰ জন্ম হৈছিল 12 জানুৱাৰী 1964 চনত নিউ মেক্সিকোৰ আলবুকাৰ্কি নামৰ চহৰত। তেওঁৰ মাতৃৰ নাম জেকলিন বেজছ আৰু পিতৃৰ নাম আছিল টেড জাৰ্গেনছন। যেতিয়া জেফে জন্মগ্ৰহণ কৰিছিল তেতিয়া তেওঁৰ মাকৰ বয়স আছিল মাত্ৰ 17 বছৰ। জেফৰ বয়স যেতিয়া 3 বছৰ তেতিয়া তেওঁৰ দেউতাই অসহায় জেফ আৰু মাতৃক গুচি এৰি যায়। কথাত আছে জিমুলা বাৰে তাৰ দুপাতেছিল। জেফৰ ক্ষেত্ৰতো ইয়া প্ৰযোজ্য আছিল, কিয়নো যেতিয়া তেওঁ ভালদৰে খোজ কাঢ়িবলৈ শিকা নাছিল, ঠিক সেই সময়তে তেওঁ স্ক্ৰুড্ৰাইভাৰ লৈ তেওঁৰ দোলনাখন খুলিবলৈ চেষ্টা কৰি আছিল। স্বামী এৰি যোৱাৰ 3 বছৰ পিছত জেকলিন মাইক বেজছক বিবাহ কৰে। বিবাহৰ পিছত জেকলিন মাইক দম্পতি টেক্সাছৰ হিউষ্টনত বসবাস কৰিবলৈ আৰম্ভ কৰে, আৰু মাইক সহজেই জেফক লালন পালন কৰিবলৈ ৰাজি হৈছিল, আৰু জেফে সদ্যতাকৰ লগত থাকি ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰে। সৰুকালতেই জেফে এখন ইলেক্ট্ৰনিক এলাৰ্ম বনাইছিল, যাতে তেওঁৰ ৰুমত তেওঁক নকৈ বা অনুমতি নলৈ কোনো প্ৰৱেশ কৰিব নোৱাৰে। বেচিকেলি এইটো তেওঁৰ সৎ ভাই ভণ্টিৰ ডিষ্টাৰ্বৰ পৰা মুক্তি পোৱাৰ বাবে বনাইছিল। তেওঁ যেতিয়া 4ৰ্থ শ্ৰেণীত পঢ়ি আছিল তেতিয়া তেওঁৰ স্কুলত প্ৰথমবাৰৰ বাবে মেইন ফ্ৰেম কম্পিউটাৰ আহিছিল। শিক্ষকসকলেও যেতিয়া কম্পিউটাৰখন চলাব নোৱাৰিছিল তেতিয়া তেওঁ মেনুৱেল শিকি সেই কম্পিউটাৰখন চলোৱা শিকি গৈছিল। তেওঁৰ এই আচৰিত টেলেণ্টৰ বাবেই ইউনিভাৰ্চিটি অৱ ফ্লৰিডাৰ পৰা তেওঁক চিলভাৰ নাইট এৱাৰ্ড আৰু নেশ্যনেল মেৰিট স্কলাৰশ্বিপ দিয়া হৈছিল। জেফ হাইস্কুলীয়া শিক্ষা ফ্লৰিডাৰ প্লামেটো হাইস্কুলৰ পৰাই সমাপ্ত কৰে। তেওঁ সৰুকালৰে পৰা টেকন'লজিত আগ্ৰহী আছিল, আৰু সেইবাবেই তেওঁ ব্যৱহাৰ কৰা সকলো খেলাৰ বস্তু খুলি সদায় চেক কৰিছিল যে এইটো বাৰু কেনেকৈ কাম কৰে। তেওঁৰ চিন্তাধাৰা লগৰীয়াতকৈ অলপ বেলেগ ধৰণৰ আছিল। তেওঁৰ মনোযোগ খেলা ধূলাতকৈ পঢ়া শুনা আৰু টেকন'লজিতহে বেছি আছিল। ইয়াৰ পিছত তেওঁ প্ৰিষ্টান ইউনিভাৰ্চিটিৰ পৰা বেচেলৰ অফ ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্সত ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰে। ইউনিভাৰ্চিটি শিক্ষা শেষ হোৱাৰ পিছত DE Shaw & Co কোম্পানীত চাকৰি পায়, আৰু ইয়াত চাকৰি কৰা অৱস্থাত তেওঁ এখন প্ৰজেক্টৰ বাবে ইণ্টাৰনেটৰ বিভিন্ন বিষয়ত পৰিসংখ্যান অনুসন্ধান কৰে, আৰু ইয়াৰ পৰাই তেওঁ এখন অভাৱনীয় তথ্য লাভ কৰে। তেওঁ চায় যে ৱৰ্ল্ডৱাইড ৱেবৰ ব্যৱহাৰ প্ৰায় প্ৰতি মাহতে 23% বৃদ্ধি হৈ আছে, আৰু ঠিক তেতিয়াই তেওঁ অনলাইনত প্ৰডাক্ট বেচাৰ এক সম্ভাৱ্যপূৰ্ণ ভৱিষ্যত খুঁজি পায়, আৰু এই ভাৱনাৰ পৰাই তেওঁ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত লয়। তাৰে পিছত তেওঁ এই সিদ্ধান্তৰ কথা DE Shawৰ প্ৰতিষ্ঠাতা ডেভিড ইশ্বক জনায়, কিন্তু ডেভিড ইশ্বক তেওঁৰ কোম্পানীত থকাৰ বাবে তেওঁক বিভিন্ন ধৰণৰ প্ৰস্তাৱ দিয়ে, কিন্তু জেফে নিজৰ সিদ্ধান্তত অটল থাকে। তেওঁ আৰু মেকেঞ্জি একেলগে চাকৰি এৰি দিয়ে। আৰম্ভ হয় অনলাইন ই-কমাৰ্চৰ যাত্ৰা। চাকৰি এৰাৰ পিছত তেওঁ নিউয়ৰ্কৰ পৰা চিয়াটললৈ গুচি আহে। মূলতঃ তেওঁ চিয়াটলৰ পৰাই ই-কমাৰ্চ ছাইট পৰিচালনাৰ প্লেন কৰিছিল। নিউয়ৰ্কৰ পৰা চিয়াটলৰ প্ৰায় 29 মাইল সুদীৰ্ঘ পথযাত্ৰাত তেওঁ amazon.com-ৰ মূল পৰিকল্পনা কৰে। এমাজনৰ পৰিকল্পনাৰ ক্ষেত্ৰত অনলাইনত বিক্ৰীৰ উপযোগী 20 ধৰণৰ প্ৰডাক্টৰ লিষ্ট কৰে, যাৰ ভিতৰত CD, হাৰ্ডৱেৰ,
ছফ্টৱেৰ লগতে বিভিন্ন ধৰণৰ 20খন প্ৰডাক্ট আছিল আৰু ইয়াৰ ভিতৰৰ পৰা তেওঁ অনলাইনত কিতাপ বিক্ৰী কৰাৰ সিদ্ধান্ত লয় মূলত তেওঁ এমাজনক এখন অনলাইন বুক ষ্ট'ৰ হিচাপেহে তৈরি কৰিব খুজিছিল কিন্তু এনেকুৱা অনলাইন শ্বপ আৰম্ভ কৰাৰ বাবে তেওঁৰ ওচৰত পৰ্যাপ্ত মূলধন নাছিল সেইবাবে তেওঁ পৰিচিত সকলো ব্যক্তিৰ পৰা টকা যোগাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁৰ স্ত্ৰী মেকেঞ্জি এটা সময়ত তেওঁৰ ল্যাপটপ ফোন কল মিটিঙৰ মাধ্যমত বিনিয়োগকাৰী খুজিবলৈ আৰম্ভ কৰে এমাজনৰ ফাণ্ডিঙৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁৰ দেউতা মাইক বেজছ আৰু মাতৃ জ্যাকলিন বেজছে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ প্ৰায় $3 লাখ এমাজনত লগ্নি কৰিছিল বন্ধু আত্মীয় স্বজনৰ পৰা আৰু $7 লাখ যোগাৰ কৰে সকলো মিলাই মুঠ $1 মিলিয়ন লৈ এমাজনৰ যাত্ৰা আৰম্ভ হয় তেওঁ ইয়াৰ নাম এই লেটাৰ দি সেইভাবে ৰাখিছিল কিয়নো ইণ্টাৰনেট চাৰ্চ এলফাবেটিকেল অৰ্ডাৰত ইয়া সোনকালে আহে আৰু তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ নদী এমাজনৰ নাম সেইভাবে চুজ কৰিছিল যে তেওঁ ইয়াক বিশ্বৰ আটাইতকৈ ডাঙৰ অনলাইন বুক ষ্ট'ৰ কোম্পানী বনাবলৈ খুজিছিল জেফ তেওঁৰ কোম্পানীৰ আৰম্ভণি নিজৰ ঘৰৰ গেৰাজৰ পৰাই আৰম্ভ কৰিছিল য'ত মাত্ৰ 3খন কম্পিউটাৰ আৰু কৰ্মচাৰী আছিল 16 জুলাই 1995 চনত তেওঁ নিজৰ ৱেবছাইটত কিতাপ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু এমাহৰ ভিতৰতে প্ৰায় 50খন ৰাজ্য আৰু 45খন দেশত এই এমাজন বিয়পি পৰে পিছে ইয়াৰ জনপ্ৰিয়তা উপলব্ধি কৰি আৰু কাষ্টমাৰলৈ প্ৰয়োজনীয় প্ৰডাক্ট যোগান ধৰিবলৈ এখন পাৰদৰ্শী কমিটি তৈরি কৰে তেওঁ আৰু এই টিমৰ অসাধাৰণ কৰ্মদক্ষতাৰ বাবেই এমাজন আগুৱাই গৈ থাকে জেফ তেওঁৰ কোম্পানী কিতাপ দি আৰম্ভ কৰিলেও পিছে কাষ্টমাৰৰ চাহিদা অনুযায়ী বেলেগ বেলেগ প্ৰডাক্ট কোম্পানীত যোগ কৰিবলৈ আৰম্ভ কৰে এমাজন পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোম্পানীলৈ পৰিণত হয় আৰু এনেকৈয়ে এমাজনে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অনলাইন শ্বপিং ৱেবছাইটলৈ পৰিণত হ'ল নৱেম্বৰ 2007 চনত এমাজনে নিজৰ আৰু এখন এপ্লিকেশ্যন লঞ্চ কৰে যাৰ নাম আছিল ইবুক কেণ্ডেল এই এপ্লিকেশ্যনৰ দ্বাৰা যিকোনো মানুহে অতি সহজেই টকা দি প্ৰয়োজনীয় কিতাপবোৰ ডাউনলোড কৰি পঢ়িব পাৰিছিল ইয়াৰ দ্বাৰা এমাজনত বহুত লাভ হৈছিল আৰু এই এমাজনৰ সফলতাৰ পিছৰ পৰা জেফ বেজছক আৰু পিছফালে ঘূৰি চাব লগা হোৱা নাই অকল কাৰ্যক্ষেত্ৰত সফলতাই নহয় কামৰ স্মৃতিস্বৰূপ বহুত সন্মানো লাভ কৰিছে তেওঁ 2017 চনত জুলাই মাহত ফৰ্বেছৰ মেগাজিনত তেওঁক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে ঘোষণা কৰা হয় এই সময়ত তেওঁৰ সম্পদৰ পৰিমাণ আছিল $1.4 বিলিয়ন যদি জেফ বেজছৰ ব্যক্তিগত জীৱনৰ কথা আলোচনা কৰোঁ 1993 চনত মেকেঞ্জিক বিবাহ কৰে য'ত তেওঁৰ 3টা ল'ৰা সন্তান জন্ম লাভ কৰে ইয়াৰ উপৰিও তেওঁ চাইনাৰ পৰা এখন ছোৱালী সন্তান এডপ্ট কৰে বন্ধুসকল আপোনালোকে শুনিলে অবাক হ'ব যে এমাজনে প্ৰতি বছৰে পৰিবাৰৰ সুৰক্ষাৰ বাবে প্ৰায় 13 কোটি টকা খৰচ কৰে তথাপিও জেফৰ ৱাইফে তেওঁৰ ল'ৰা ছোৱালীক স্কুলত এৰি দিয়াৰ পিছত জেফক কাৰেৰে অফিচলৈ ড্ৰপ কৰে আৰু জেফ তেওঁৰ ফেমিলিৰ লগত বহুত সময় দিয়ে জেফ বেজছ জিৰোৰ পৰা হিৰো হোৱাৰ এক উদাহৰণ আনৰ পৰা টকা যোগাৰ কৰি ব্যৱসায় আৰম্ভ কৰি তেওঁৰ বৰ্তমান সম্পদৰ মূল্য প্ৰায় $105.1 বিলিয়ন মই আশাবাদী জেফ বেজছৰ জীৱনৰ উত্থান পতন আৰু কৰ্মক্ষেত্ৰত থকা একাগ্ৰতা আৰু ইচ্ছা শক্তিৰ এক সফল যাত্ৰা যিকোনো উদ্যোক্তাৰ বাবে অনুপ্ৰেৰণা হিচাপে কাম কৰিব ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল ভিডিঅ'টো যদি অলপ ইনফৰ্মেটিভ আৰু অনুপ্ৰেৰণাযোগ্য হয় তেন্তে ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব আৰু এনেকৈ মহৎ লোকৰ জীৱনী শুনিবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিয়ক ধন্যবাদ আকৌ দেখা হ'ব এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকক সুস্থ থাকক জয় অসম